নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি জানিম বলিউডৰ এনে এগৰাকী অভিনেত্ৰীৰ বিষয়ে, যিগৰাকী অভিনেত্ৰীয়ে অতি কম বয়সতে বহুত ফিল্মত অভিনয় কৰিছে। আমি আজি আলোচনা কৰিম বলিউডৰ অভিনেত্ৰী আলিয়া ভাটৰ জীৱন গাথাৰ বিষয়ে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ নাম আলিয়া ভাট। বৰ্তমান কাপুৰ ফেমিলিৰ আলিয়া ভাটৰ জন্ম হৈছিল 1993 চনৰ 15 মাৰ্চ তাৰিখে। কৰ্মসূত্ৰে আলিয়া ভাট এগৰাকী অভিনেত্ৰী। আলিয়া ভাটৰ স্বামীৰ নাম ৰণবীৰ কাপুৰ। আলিয়া ভাটৰ পিতৃ মাতৃৰ নাম হ'ল ক্ৰমে মহেশ ভাট আৰু ছনী ৰাজদান। আলিয়া ভাটে প্ৰথম অভিনয় কৰা ছবিখন হ'ল ষ্টুডেণ্ট অফ দ্য ইয়েৰ। আলিয়া ভাটে বসবাস কৰা ঘৰটোৰ নাম হ'ল চিলভাৰ বিচ এপাৰ্টমেণ্ট। বহুত ফিল্মত অভিনয় কৰা আলিয়া ভাটে চৌহা চাহা গানটোত প্লেবেক ছিংগাৰ হিচাপে কাম কৰে। আলিয়া ভাটে ফিল্ম কেৰিয়াৰ 1999 চনৰ পৰা আৰম্ভ কৰে। আলিয়া ভাটে কিমান চনত কি ফিল্মত অভিনয় কৰিছিলে, আজি আমি সবিশেষ জানো আহকচোন। 1 নম্বৰতে হাইৱে, যিখন 2012 চনত কৰিছিল। 2 নম্বৰতে টু ষ্টেট, 2012 চনতে কৰিছিল। 3 নম্বৰতে হাম্পেটি শৰ্মা কি দুলহনিয়া, 2014 চনত কৰিছিল। 4 নম্বৰতে অভিনয় কৰা ফিল্মখনৰ নাম হ'ল আগলি, 2014 চনতে কৰিছিল। 5 নম্বৰ ফিল্মখনৰ নাম হ'ল গয়িং হোম, এইখনো 2014 চনতে কৰিছিল। 6 নম্বৰ ফিল্মখনৰ নাম হ'ল চান্দাৰ, যিখন 2015 চনত কৰিছিল। তেতিয়াহ'লে আজিলৈ আপোনালোকক ইমানতেই এৰিলোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আলিয়া ভাট কৰ্মসূত্ৰে এগৰাকী অভিনেত্ৰী।